আৰু বিশেষভাৱে আয়োজিত সভাত আমাৰ তেখেত সকলোৰেই পৰিচিত সমষ্টিৰ MCLA উইলিয়াম নাৰ্জাৰী মহাশয় এই চেগতে প্ৰশাসনীয় দায়িত্ব বহন কৰি উপস্থিত হ'ব পৰা আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ তেখেত মানৱ বৰদলৈ আৰু আমাৰ থাকিলে পুলিচ প্ৰশাসনৰ মুৰব্বীয়ান ইয়াৰে আইচিসকল আৰু আমাৰ এই অঞ্চলৰ গুণী জ্ঞানী সচেতন সন্মানীয় ৰাইজ ওচৰে পাঁজৰে গাঁৱৰ গাঁওবুঢ়াসকল বিভিন্ন দল সংগঠনৰ পৰা প্ৰতিনিধিত্ব কৰি সেৱামূলক কাৰ্যত নিয়োজিত হোৱা আমাৰ সামাজিক কাৰ্যকৰ্তাসকল আৰু এই অঞ্চলৰে শ্ৰদ্ধাৰ বড়ো তথা আদিবাসী জনগোষ্ঠীৰ সন্মানীয় ৰাইজ কথাবিলাক একেই হ'ব, দীঘলীয়া নকৰোঁ। প্ৰথমতে আপোনালোকৰ সকলোকে মই এই মুহূৰ্তত আনন্দ প্ৰকাশ কৰিছোঁ। পৰহিৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত বেলেগ বেলেগ অঞ্চলত যেনেকৈ এটা উৰা বাতৰিৰ আধাৰত মানুহবিলাকৰ মনত অলপ হ'লেও আতংক আছিলে, আজি তাৰিখত কিন্তু নাই বুলি আমি ক'ব পাৰোঁ, হয়নে নহয়? নাই। অৰ্থাৎ আমাৰ সকলোৰে মাজত আত্মবিশ্বাস আছে। দল সংগঠনে কোনে কি কৰিছে নকৰিছে, আমি সাধাৰণ ৰাইজ হিচাপে আমি এইখিনি বিচাৰোঁ যে আমি শান্তিকামী ৰাইজ। আমাৰ মাজত কোনো সংঘৰ্ষ বা তেনেকৈ মতানৈক্য বা মতভেদ হ'ব নালাগে। এই ধাৰণাটো আছেনে নাই আপোনালোকৰ? আছে। সেইটোৰ কাৰণে মই আনন্দ প্ৰকাশ কৰিছোঁ আৰু আপোনালোকক ধন্যবাদ দিছোঁ। তাৰ মাজতে ইতিমধ্যে আপোনালোকে জানিব পুলিচ প্ৰশাসন লগতে আমাৰ প্ৰশাসনিক প্ৰশাসন বৰ্তমান BTCৰ মুৰব্বী হাগ্ৰামাৰ নেতৃত্বাধীন যি চৰকাৰ বিভিন্ন জাতীয় দল সংগঠনৰ নেতাসকলৰ মুখৰ পৰা এটাই শব্দ, এটাই লক্ষ্য যে আমাৰ মাজত শান্তি বিৰাজ কৰাব লাগে। তেতিয়াহ'লে আমি সাধাৰণ পাব্লিক হিচাপে কাৰ ওপৰত সন্দেহ কৰি আতংকত থাকিম, হয়নে নহয় কথা? হয়, আমি মানুহ ক'ৰবাৰ পৰা উৰা বাতৰিৰ পৰিপ্ৰেক্ষিতত কিবা এটা বেয়া ঘটনাক্ৰম যদি আমি শুনো, আমিও হয়তো আৱেগিক হ'ব পাৰোঁ। গতিকে এইটো পৰিত্ৰাণৰ কাৰণে আমাৰ এটা আত্মবিশ্বাস ৰাখিব লাগিব। বিভিন্ন দল সংগঠন প্ৰশাসনীয় ব্যৱস্থাপনাৰ মাজতে আমাক যদি চবেই আশ্বাস প্ৰদান কৰিছে, তেতিয়াহ'লে আমাৰনো কিহৰ ওপৰত সন্দেহ থাকিব লাগে, হয়নে নহয় কথাটো? সন্দেহ ৰাখিব নালাগে, আমাৰ মাজত সমন্বয় এটা ৰাখিব লাগিব। যেনেকৈ আমাৰ শান্তিতে আছোঁ, ক'ৰবাৰ পৰা কিবা এটা খবৰ কোনোবাই বিয়া পৰ যত্ন যদি নকৰিব তাৰো কিন্তু গেৰেণ্টি নাই। সুযোগ লোৱা মানুহ হয়তো বহুত থাকে। গতিকে আমাৰ মাজত মত বিনিময় কৰিবৰ কাৰণে আপোনালোকে যত্ন কৰিব। প্ৰত্যেকজনৰ লগত প্ৰত্যেক পৰিচয় আছেই, নাম্বাৰবিলাক চবৰে লগত আদান প্ৰদান থাকে। আদিবাসী বড়ো মানুহক সুধিব, বড়ো মানুহে আদিবাসীৰ লগত যোগাযোগ কৰি থাকিব। তেতিয়া ক'ত কি হৈছে, কিবা উৰা বাতৰি যদি হৈছে নিশ্চয় আমি গম পাম। যেনেকৈ মই যোৱাকালি কোকৰাঝাৰত আছিলোঁ, কোকৰাঝাৰত গৈ খবৰ পালোঁ যে আমাৰ এই কামাৰপাৰাত ইমান নাম ওলাই এজন আমাৰ তেখেত মিছেছ আমাৰ এই যে কিবা কামাৰপাৰাৰ কস্তুৰবা গান্ধী যে বালিকা বিদ্যালয় আছে তাত কাম কৰে। এই মিছেছক লৈ আহোঁতে কোনোবা আদিবাসী বোলে দা লৈ ভয় দেখুৱাইছে ইপিনে আহিব নালাগে। সেইটোকে ধমকি দিয়াৰ নিচিনাহে উৰা বাতৰি ওলাল। লগে লগে মই ফোন কৰিলোঁ, ফোন কৰাৰ পিছত গম পালোঁ যে নাই, হয় বাধা দিছে সঁচা কথা, কিন্তু যাতে পৰিৱেশটো বেয়া ফালে ঢাল নাখায় সাৱধান দিবৰ কাৰণে ভালৰ কাৰণেহে কৈছে। ভালৰ কাৰণে কৈছে, ইফালে ৰাতি আহিব নালাগে বা কিবা কৰিব নালাগে। তেতিয়া মই ক'লোঁ হয়তো এনেকুৱাও হ'ব পাৰে, কথাই কথা ধাৰণাটো যিহেতু কনষ্ট্ৰাকটিভ ভালৰ কাৰণেহে কৈছে। ঘৰৰ চোতালত থাকি কিবা এটা কাম কৰি আছিলে, হাতত দাওতো থাকিব পাৰে, কথাই কথা হাতত দা আছে, দা হাতত ৰাখিয়ে ঘৰৰ চোতালৰ পৰা কৈছে যে নাই এতিয়া ইফালে দুই এদিন হাতুৰি ভাল নেকি, ভালৰ কাৰণেহে কৈছে। কিন্তু দাটো বিয়া ফালে লৈ গ'ল, সেই দা দি হয়তো ধমকি দিছে।
এনেকৈয়ে ঘটনাবিলাক বিয়পি পৰাত আমাক মানে কি বুলি কয় এইটো এটা বেয়া পৰিৱেশ সৃষ্টি কৰাত ইন্ধন যোগায়। গতিকে সমন্বয়টো ৰাখিব। আজি যিটো পিছ কমিটিও নিশ্চয় আমাৰ গঠন হ'ব। দল সংগঠনবিলাক আছেই। প্ৰশাসনৰ নম্বৰ আমাৰ যথেষ্ট মানে সহায়ক হিচাপে আজিৰ তাৰিখত মানে BTC মিটিঙো কৰা হৈ আছে। DC SP থাকিব, DC SPও থাকিব, BTC মুৰব্বীও থাকিব। চৰকাৰীভাৱেও ব্যৱস্থাপনাটো যাতে সূক্ষ্মভাৱে গঢ়ি তোলাব পৰা যায় তাৰ ব্যৱস্থাটো নিশ্চয় কৰিব। আজি আমি কি বুলি কয় শিলপুৰ বাউনায়ত মিটিং কৰি আহিছোঁ। ইতিমধ্যে শিলপুৰ বাউনায়ত বড়ো মানুহ কম, আতংক হৈ আছিলে। যোৱাকালি তেখেতসকল আছে যদিও মাইকী মানুহবিলাকে কাপোৰ চাপোৰ টোপলা টুপলি লৈ অলপ ইফাল সিফাল হৈছে, নোহোৱা নহয়। কিন্তু তাত আতংক এটা সেইকাৰণে হ'ল যে বড়ো মানুহ কম আছে, আলোচনাৰ ব্যৱস্থাও নাছিলে। তো আমি আজি সেই আলোচনা কৰি কমিটি গঠন কৰি থৈ আহিছোঁ। বিশ্বাস এটা আহিল, সমন্বয় এটা থাকিব, যোগাযোগৰ সূত্ৰ এটা বনাই দিয়া হ'ল, কমিটি বনাই দিয়া হ'ল। ঠিক তেনেকৈ আমাৰ মাজত সমন্বয় যদি থাকে কোনো অসুবিধা নাই। সাৱধান হ'ব লাগিব, কোনোবাই কিবা এটা বেয়া প্ৰভাৱ পেলাব যাতে যত্ন নকৰে। আমি ইয়াত আজি মানুহ হিচাপে শান্তিৰ কাৰণে আছে। আমি দলৰ কথা আমি নকওঁ, দলৰ লগত সম্পৰ্ক নাই। আমি মানুহ হিচাপে চবেই আছোঁ। দলৰ প্ৰতিনিধিত্ব সকল আছে, দায়িত্ব আছে কাৰণে সমাজক ভাল এটা মানে সূক্ষ্ম এটা ব্যৱস্থা কৰিবৰ কাৰণে দায়িত্ব আছে কাৰণে তেখেতসকল আহিছে। কিন্তু তাৰ মাজতে মই এটা কথাটো আপোনালোকক উল্লেখ কৰিব বিচাৰিম। বিশ্বাস কৰিব, মানে বেয়া ধাৰণাৰ মানুহ ইয়াত নাথাকে বা নাই সেইটো মই গেৰেণ্টি নিদিওঁ। ৰাজনৈতিকভাৱে নহয়, কথাটো প্ৰয়োজন কাৰণে মই কৈছোঁ। এই হাগ্ৰাবাদ চৰকাৰ আহিল মানে দাঙ্গাবাজিটো হ'বই। এইটো মানে ভাল নে বেয়া মই মানে BPF হিচাপে কোৱা নাই। ইতিমধ্যে মই ঘৰত বহি ভাত খাই থাকোঁতে এটা খবৰটো পালোঁ, এজনে সিজনক ক'লে যে এই হাগ্ৰাবাদ চৰকাৰ আহিছে, গণ্ডগোলটো হ'বই। তাৰমানে হাগ্ৰাবাদে বোধহয় গণ্ডগোল কৰে নেকি। এতিয়া সেই মানুহজনৰ মনোধাৰণাৰ প্ৰতি কোনোবা ধৰক মানে বেলেগ দলৰ বা বেলেগ মানে মানসিকতাৰ মানুহ যদি থাকে, অলপ সংঘৰ্ষিত হ'ব নে নাই? এটা কথাৰ পিছত এটা কথা কাটাকাটি হ'ব নে নাই? সেইটো আমি সেইটো ফালৰ পৰা আমি সাৱধান হ'ব লাগিব। দল সংগঠনৰ লগত বাদ দিয়ক, আমি মানুহ হিচাপে যাতে এটা ধাৰণা আনিব পাৰোঁ যে আমি ইয়াত শান্তিকামী ৰাইজ, শান্তিকামী মানুহ, শান্তিকামী জনগোষ্ঠী, আমি ইয়াত বসবাস কৰোঁ, ইয়াতে জন্ম লৈছোঁ, আমি ইয়াতে মানে কাম বন কৰি খাম, ইয়াতে আমাৰ জীৱন ত্যাগ কৰিব লাগিব। অভিজ্ঞতা আমাৰ আছেই। প্ৰতিটো মানে লাভটো কাৰো হোৱা নাছিলে আগৰ দিনত, চবৰে ক্ষতি হৈছে। গতিকে ইমান দীঘলীয়া ক'ব লগা নাই। আমি আমাৰ মাজত সমন্বয়টো ৰাখিব লাগিব। বিশ্বাস ৰাখক, প্ৰত্যেকটো জাতি জনগোষ্ঠী আমাৰ জিলা সভাপতি চাহাবে ক'লে তেখেতসকলে চেষ্টা কৰি আছে। আমাৰ জাতীয় সংগঠন আগৰ যিমান সংগঠনৰ নেতাসকল আছিল তেখেতসকলৰ লগতো মই ৰাতিপুৱাৰ পৰা কথা পাতি আছোঁ, যোৱাকালিও কথা পাতিছিলোঁ। তেখেতসকলৰো একেটাই মত যে আমি আমাৰটো যিমান দূৰ পৰা যায় মানে বুজনি দিবলৈ যত্ন কৰিম। আমাৰ বড়ো নেতাবিলাকো কৈ আছে, বিভিন্ন দল সংগঠনৰ মানুহবিলাকে, আমিও ধৰক আফচু ক'ব পাৰোঁ, বঞ্চু ক'ব পাৰোঁ, BPF ক'ব পাৰোঁ, UPF ক'ব পাৰোঁ। চিধাকৈ দলীয় মৰ্যাদা সবাই কৈ আছে আমি শান্তি মানে আনিব লাগে। তেতিয়াহ'লে আমি নিৰ্ভয়ে আগবাঢ়ি যোৱাত কষ্টকৰ হোৱাৰ কোনো মানে কথাই নাহে। মাজত কিছুমান কথা আমাৰ নিশ্চয় প্ৰয়োজন হ'ব, যেনেকৈ আমাৰ সভাপতি চাহাবে কৈছিলে, এই যে মানে নিচাজাতীয় বস্তু দ্ৰব্য সেৱনটো বিক্ৰী কৰাৰ ক্ষেত্ৰতে হওক, খোৱাৰ ক্ষেত্ৰতে হওক, মোৰ বিনম্ৰ আহ্বান, বিনম্ৰ অনুৰোধ ৰাইজৰ ওচৰত, কিছুদিন চাম কটালৈকে সেৱন নকৰাই ভাল নেকি? নে কি কয় আপোনালোকে? খোৱাৰ পিছৰ কাৰণ অলপ মানে মুখস্থ অলপ বেলেগ ধৰণৰ হৈ যায়, এক কথা দুই কথা ওলাই যায়। সেইটো মোৰ অনুৰোধ থাকিল। আৰু এটা কথা কৈছোঁ, আমি ইয়াত আহি আপোনালোকক বুজনি দিবলৈ যত্ন কৰিছোঁ, আমাক নেতা হিচাপে নল'ব। এই ক্ষেত্ৰত প্ৰত্যেকজন ৰাইজে এজন নিজকেই নেতা বুলি পৰিণত কৰক। আপোনালোকে প্ৰত্যেকেই এজন নেতা। কিহৰ নেতা? শান্তিকামী কাম কৰিবৰ কাৰণে আপোনালোকে নেতা। ক'ৰবাত যদি কিবা এটা আপোনালোকে শুনিছে, সেইটো কেনেকৈ চাম কটাব পৰা যায়, কিবা এটা উৰা বাতৰি যদি আহিছে সেইটো কেনেকৈ দমন কৰিব পৰা যায়, ক'ৰবাত যদি কিবা এটা মনোমালিন্য হৈছে সেইটো কেনেকৈ নাইকিয়া কৰিব পৰা যায়, যাৰ যি লেভেলত সকলোৱে যাতে এইটো সম্পাদন কৰিবলৈ যত্ন কৰে, মানসিকভাৱে আপোনালোকে যাতে
মানে তৈরি হৈ থাকে যে ময়ে এজন নেতা, যিকোনো প্ৰকাৰে ময়ে দায়িত্ব ল'ম আমাৰ এই অঞ্চলত, আমাৰ এই চুবুৰীয়াত, আমাৰ এই গাঁৱত শান্তি বিৰাজ কৰিবৰ কাৰণে যি কাৰ্য সেইটো মই সম্পাদন কৰিম। এই কথাটো আপোনালোকে মনত ৰাখক। কোনো অসুবিধা নাই, কোনো অসুবিধা নাই। আমি চবে ভুক্তভোগী আৰু আজিৰ তাৰিখত মানে আমাৰ গণৰাজ্যৰ ভাৰতীয় সংবিধানৰ আধাৰত মানুহ হিচাপে জীয়াই থকাৰ মৌলিক অধিকাৰৰ আধাৰত চবেই আজিকালি বুজি পায়। কোনেও কাকো তেনেকৈ খেদিব নোৱাৰে, কোনেও কাকো মাৰিব নোৱাৰে। আমি এই জ্ঞানটো লৈ সমন্বয় ৰাখি নিজৰ মাজত সম্পৰ্ক বজাই ৰাখি আজিৰ এই বৰ্তমানৰ পৰিস্থিতিটো স্থান ঘটাবৰ কাৰণে সকলোৰে দায়িত্ব থাকিব। এইটো মোৰ আহ্বান। মই দীঘলীয়া নকৰোঁ। মোৰ বিশ্বাস, মই আনন্দিত আপোনালোকক চবকে ইয়াত দেখা পাই। নিশ্চয় আপোনালোকে এটা আস্থা, এটা বিশ্বাস আৰু এটা আত্মবিশ্বাস লৈ আহিছে। শান্তি বিৰাজ কৰাৰ ক্ষেত্ৰত নিজকে নিয়োজিত কৰিব, এইটো বিশ্বাস ৰাখি শেষত আপোনালোকক সকলোকে ধন্যবাদ দি মোৰ বক্তব্য এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।